চিৰনিদ্ৰাত যদি মাতাল হওঁ কোনোদিনা, তুমি হৈয়ে আগুৱাই যাবা। মই নোহোৱাৰ এধানি বিষাদ বুকুত লৈ ভাগি নপৰিবা। মই সুমায়া ফাতেমী আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনামা, ভাগি নপৰিবা তুমি মোৰ বিষাদত। মৃত্যুৰ সুগন্ধিয়ে যদি মোক কোনোদিন উৰুৱাই নিয়ে, ভাগি নপৰিবা তুমি মোৰ বিষাদত। সুমধুৰ ৰাগ হৈ আমোল মোলাম প্ৰতিক্ষণে তোমাৰ হৃদয়ৰ সন্নিকটত। এজাক আলফুলীয়া বতাহ হৈ জগাম তোমাক পুৱতি নিশা। মই বুলি শেতানৰ গাটোকে সাবটি ল'বা। তথাপি কোনোদিনে মই নোহোৱাৰ বিষাদত ভাগি নপৰিবা। নিসংগ বাটত যদি কোনোবাক লগ পোৱা, অকণ্ঠাই তাইৰ জোখতো বনাই ল'বা। যিয়ে বুজে তোমাৰ দুনয়নৰ গভীৰত থকা গভীৰতম কাহিনীৰ কথা। নিগৰিব ধৰা চকুলোখিনি চকুতে শুকাব দিবা। তোমাৰ মোৰ কাহিনীক স্মৃতি সাজেৰে সেয়াতে মেৰিয়াই ল'বা। তথাপি কোনোদিন মই নোহোৱাৰ বিষাদত ভাগি নপৰিবা। নীৰৱ নিৰখৰ ৰজনীৰ আন্ধাৰত উচপি নুফুৰিবা মোক বিচাৰি। নিশাৰ মায়া নগৰীত ঘূৰি নুফুৰিবা তুমি হয় উজাগৰি। চিৰনিদ্ৰাত যদি মাতাল হওঁ কোনোদিনা, তুমি হৈয়ে আগুৱাই যাবা। মই নোহোৱাৰ এধানি বিষাদ বুকুত লৈ ভাগি নপৰিবা। কেতিয়াবা পাবা মোক বৰষুণ জাকৰ টোপালত, কেতিয়াবা উজলিম পুৱতি তৰাৰ সাজত। নিসংগতাই আউজি ধৰা ক্ষণত বিচাৰি পাবা মোক মৌন আবেলিৰ বাউলী বতাহ জাকৰ পৰশত। ধন্যবাদ।